সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি তোমালোকৰ বিষয়টো হৈছে অসমীয়া আৰু তোমালোকৰ কিতাপখনৰ নাম হৈছে বুনিয়াদ। আহাচোন তোমালোকৰ আজি প্ৰথম অধ্যায়ত কি আছে চাওঁ। তোমালোকৰ আজি প্ৰথম অধ্যায়টো হৈছে দুটা একে আখৰৰ যোগ। দুটা একে আখৰ যোগ কৰিলে কি হয় সেইটো তোমালোকৰ ইয়াতে দিয়া আছে। চোৱা ইয়াতে কি আছে, প্ৰথমে ক যোগ ক, কৈ কৈ ক, দ যোগ দ, দয় দয় দ, ন যোগ ন, নয় নয় ন। ঠিক তেনেদৰে ইয়াতে কেইবাটাও দুটা আখৰ যোগ হৈ একে আখৰ যোগ হৈ কি শব্দ উচ্চাৰণ হয় ইয়াতে লিখা আছে। তোমালোকে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। নেক্সট কি আছে চাওঁ আহা। তলত দিয়া শব্দসমূহ ডাঙৰ ডাঙৰকৈ পঢ়া। মই ইয়াতে তোমালোকক পঢ়াই শুনাম, তোমালোকে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। মক্কা, সজ্জা, উচ্চ, ঠাট্টা, আড্ডা, অন্ন, উত্তৰ, বিষণ্ণ, সদ্দৰ, হৰপ্পা, মহম্মদ, কিল্লা। ইয়াতে এটা পেৰেগ্ৰাফ আছে, চাওঁ আহাচোন। উত্তম দিল্লীলৈ যোৱা এমাহেই হ'ল। দিল্লীত লালকিল্লা আছে। উত্তমে লালকিল্লা চালে। উচ্চ উচ্চ অট্টালিকাসমূহ দেখি উত্তমৰ চকু থৰ হৈ গৈছিল। ফোনত এইবোৰ কথা কোৱাত উত্তমৰ ভনীয়েক অন্নদাৰ মন বিষণ্ণ হৈ পৰিল, কাৰণ অন্নদাৰো দিল্লীলৈ যোৱাৰ মন আছিল, পিছে যোৱা নহ'লগৈ। ইয়াতে তোমাৰ শব্দকোষ আছে তোমালোকৰ। এই বক্সটো দেখিছে, ইয়াতে কিছুমান শব্দ আছে আৰু অৰ্থ লিখা আছে যে এমাহ হ'লে কি হয় 30 দিন। অন্ন মানে কি? ভাত, চাউল। লালকিল্লা কি হৈছে? মোগলসকলে সজোৱা এটা দুৰ্গ। আড্ডা কি? একলগ হোৱা ঠাই। ঠিক তেনেদৰে ইয়াতে উচ্চ অতি ওখ, সজ্জা মানে ভূষণ, অট্টালিকা কেইবামহলীয়া ঘৰ, বিষণ্ণ মানে দুখ, ঠাট্টা মানে ইটিকিং। ইয়াতে তোমালোকক শব্দ অৰ্থ দিয়া আছে, তোমালোকে ঘৰত ভালকৈ চাবা। আহাচোন তোমালোকৰ প্ৰথম অনুশীলনীত কি আছে চাওঁ। অনুশীলনী তোমালোকৰ 1 নম্বৰ প্ৰশ্নটোত আছে যে নিজে ভাবি উত্তৰ দিয়া। উত্তম দিল্লীলৈ যোৱা কিমান দিন হৈছিল? এমাহ হৈছিল। এমাহত কিমান দিন থাকে? 30 দিন। এইটো 2 নম্বৰটো মানে খ নম্বৰটো হৈছে যে দিল্লীত লালকিল্লাৰ উপৰি আৰু কি কি আছে? দিল্লীত চাবলগীয়া ঠাইসমূহৰ ছবি সংগ্ৰহ কৰি বহীত আঠা লগোৱা আৰু ছবিৰ তলত নাম লিখা। এইটো তোমালোকে ঘৰত কৰিবা। উত্তমৰ ভনীয়েকৰ নাম কি? উত্তমৰ ভনীয়েকৰ নাম কি আছিল? অন্নদা। তুমি এতিয়ালৈকে কেইমহলীয়া অট্টালিকা দেখিছা? এইটো তোমালোকে লিখিবাচোন ঘৰত। তলত দিয়া শব্দসমূহৰ বিপৰীত শব্দ লিখা। যোৱা হ'লে কি হয়? যোৱা অহা, হ'ল নহ'ল, চালে নাচালে, এনেধৰণৰ। বাকীকেইটা আছে তোমালোকে লিখিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাইসমূহ পূৰণ কৰা। দিল্লীত তেজ আছে। দিল্লীত কি আছে? লালকিল্লা আছে। উত্তমৰ ভনীয়েকৰ নাম কি? অন্নদা। ঠিক তেনেদৰে বাকী দুটা তোমালোকে পাঠটোত লিখা আছে, সেইটো চাই চাই লিখিবা। 4 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া আখৰকেইটা ভাঙি দেখুওৱা। দুটা বৰ্গীয় জ আছে দেখিছা, ইয়াতে জ আৰু ইয়াতে জ লিখিব লাগিব। দুটা ম আছে, ইয়াতে এটা ম, ইয়াতে এটা ম লিখিব লাগিব। তোমালোকে এইকেইটা ঘৰত প্ৰেক্টিছ কৰিবা। আশা কৰোঁ তোমালোক সকলোৱে ভালকৈ বুজি পালা। সকলোৱে ভালে কুশলে থাকিবা। ধন্যবাদ।